কণপুৰাক আজিৰে পৰা মই স্কুললৈ পঠাম আৰু লগতে আমি বুঢ়া বুঢ়ী সকলোৱে অ আ ক খ শিকি এটি জীৱন আৰু সুন্দৰ সমাজ গঠন ধন্যবাদ খুৰা। আহক তেনেহ'লে আমি প্ৰজ্ঞাৰ পতাকা উৰুৱাই নতুন পুৱাক যাওঁ বিচাৰি। পথাৰলৈ চাহ দিবলৈ গ'ল। আন কোনোবাই পথাৰত গৰু এৰাল দি ঘৰ পালি আৰু তই ঘৰৰ ভিতৰত বহি এইবোৰ কি কৰি আছ? নহয় পিতাই, মই পঢ়ি আছোঁ। পঢ়া শুনা কৰি কেইটানো ডাঙৰ মানুহ হৈছে। তাতোকৈ তই ঘৰৰ পথাৰৰ যাৱতীয় কাম কাজবোৰ শিকি জীৱনটো গঢ়ি ল। তেতিয়াহে ভৱিষ্যত জীৱনত ভালদৰে চলিব পাৰিবি। এতিয়া পুথি বান্ধি থৈ বেগতে গাইজনী এৰাল দি থৈ আগে। নাই পিতাই, মই সেইবোৰ কৰিব নোৱাৰোঁ। আজি স্কুলত ছাৰৰ ওচৰত মই নেওতা মুখস্থ দিব লাগিব। কি কৰি তই নেযাওঁ? তোক আজি এহেকা দিবই লাগিব। পিতাই মৰিলৈ নেমাৰিম নেমাৰিম লিখা পঢ়া কৰিহি বৰ মানুহ হ'ব। হেৰি, এই কাহিলী পোৱাতে ল'ৰাটোকনো কিয় মাৰিছে? কিনো জগৰ লগালে সি? জগৰ মানে কি ডাঙৰ হোৱাৰ পৰা কথাই কি নুশুনা হ'ল। সি হেনো পঢ়ি শুনি বৰ মানুহ হ'ব। ৰচোন তাক আজি দুচত মন দিওঁ। দিলে এই পোৱাতেনো কিহৰ হৈছৈ লগাই আছ? কিনো হ'ল? কণফুনাটোকনো কিয় মাৰিছ? কি গম যায় কি ভৰি নেপাওঁ দেই তোকানো দেউতাৰ বৰ কথা। কিনো বৰ কথা ক'লে সি? কিনো গম যায় যি ভাবিছিলোঁ সি ডাঙৰ হৈ ঘৰখন চম্ভালিব। পিছে সি হেনো শিক্ষালৈ বৰ মানুহ হ'ব, চাকৰি কৰিব। সেয়ে তাৰ অকণমান শিকনি দিলোঁ। যি হ'ল হ'ল, তাক এবাৰ মাতচোন। কিনো কি কৰিব? ৰ'বা দাইজি তাক মাতি দিছোঁ। ঐ কণফুনা, এইফালে আহ। হলধৰ দাইজিয়ে তোক মাতিছে। ককা, কওকচোন মোক কিয় মাতিছে? ৰ বোপাই, কথা এটি কওঁ শুন। আমি গাঁৱৰ মানুহ, শিক্ষা দীক্ষাৰ আমাৰ কোনো প্ৰয়োজন নাই। ঘৰৰ কাম বন শিকি নিজৰ জীৱনৰ পথ বাছি লোৱাটোহে যুক্ত। প্ৰিয়ংকাজী, 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 বোলো ঘৰত আছনে? অঁ মাষ্টৰ, কিয়নো আহিলা? মই অহাৰ কাৰণটো হ'ল আজি ভালেই কেইদিনমান ধৰি কণপুনা স্কুললৈ যোৱাই নাই, সেইবাবে তাৰ খবৰটো ল'বলৈহে আহিলোঁ। শুনক মাষ্টৰ, লিখা পঢ়া শিকি কিনো কি কৰিব? সেইবাবেই তাক স্কুললৈ যোৱাটো বন্ধ কৰিছে। আপুনি ভুল কৰিছে ককাইটি। আপোনালোকৰ সময় উপনি গ'ল। শিক্ষা নহ'লে মানুহে জীৱনত একোৱেই কৰিব নোৱাৰে। বাদ দিয়াহে মাষ্টৰ, মোৰ ল'ৰা বৰ মানুহ হ'ব নালাগে। তুমি যোৱা। মোৰ ল'ৰাক মই কেনেদৰে গঢ়িব লাগে সেয়া মইহে জানিম। হ'ব তেনেহ'লে মই আহিলোঁ, কিন্তু মনত ৰাখিব আপুনি বৰ ডাঙৰ ভুল কৰিব ওলাইছে। নব, অ' নব, প্ৰিয়ংকাজী কিনো কৰি আছা? অ' ৰীণা, তই চহৰৰ পৰা কেতিয়া আহিলি? মই যোৱাকালি আহিলোঁ কাইটি। পিছে তই চহৰতনো কি কৰি আছ? মই চহৰত BA পঢ়ি আছোঁ। অঁ তই যে BA পঢ়ি আছ, তাৰ পৰা তোৰনো কি লাভ হৈছে? গাঁৱৰ ছোৱালী গাঁৱতে থাকি চহা জীৱনৰ সৈতে মিলি থকাটোহে আমি বিচাৰোঁ। শুনক ককাইদেউ, শিক্ষা হ'ল মানৱ জীৱনৰ সূৰ্য। শিক্ষা নহ'লে চকু থাকিলেও জীৱনটো দিনতে আন্ধাৰ হয়। শিক্ষা নহ'লে তুমি নিজৰ বেংকৰ বিষয়ে একো নাজানিবা। যাৰ ফলত বেংকত কিছু দালালে তোমাৰ জমা টকাৰ পৰা ঘোচ লৈ তোমাৰ বেংকৰ টকা উলিয়াই দিব। তুমি কিন্তু একেবাৰেই সঁচা। এই ডিজিটেল যুগত যদি তুমি মোবাইল ফোন ব্যৱহাৰ কৰিব নাজানা, তেনেহ'লে তুমি জীৱনত একোৱেই কৰিব নোৱাৰা। আজিকালি ইণ্টাৰনেটৰ জৰিয়তেও শিক্ষা গ্ৰহণ কৰিব পাৰি, লগতে বস্তু ক্ৰয় কৰিব পাৰি, লগতে মোবাইলৰ সহায়ত কোন ঠাই কিমান দূৰত্ব, কোন দিশত আছে এই সকলোবোৰ জানিব পাৰি। হয়নে? আমি তেনেহ'লে একোৱেই নাজানো, আজিহে বুজিলোঁ। শুনক খুৰাদেউ, সেইবাবে ভাৰত চৰকাৰে জন জন সাক্ষৰ নামৰ আঁচনি উলিয়াই সকলোকে সাক্ষৰিত কৰাৰ বাবে নৱভাৰত গঢ়াৰ আঁচনি প্ৰদান কৰিছে। হয়নে? তেনেহ'লে আমি ইমান দিনে ভুল কৰি আহিছোঁ, এতিয়াহে বুজিলোঁ শিক্ষাৰ প্ৰয়োজন।